সো গাইস আমাৰ অসমৰ গৌৰৱ এইকেইটা আপোনালোকে বাকীখিনি নামখিনি নকম গমেই পাইছে অসমৰ গৌৰৱ বুলি কোৱাৰ লগে লগে আৰু এইফালে হৰিণ গড় আৰু হৰিণ একেলগে আছে মিলামিলি আছে দুৱৰে মাজত মানে কি ইহঁতৰ সংসাৰত কাজিয়া নাই সেইকাৰণে একেলগে আছে। নমস্কাৰ এণ্ড ৱেলকাম মাই ইউটিউব চেনেল। চ' আজি আমি যাবলৈ ওলাইছোঁ চিৰিয়াখানা গুৱাহাটী গৈ আছোঁ আজি এইখন মোৰ বাচন্তি। চ' আৰু এইটো ফ্ৰেণ্ড আৰু আহি আছে দুজন আমি বৰ্তমান গোটেইগিলাকে একলগ হৈ কিনে আজি চিৰিয়াখানা গৈ আছোঁ গুৱাহাটী। চ' আপোনালোকক যিখিনি পাৰোঁ মই দেখুৱাম। চ' মোৰ লগত চাই থাকক, লেটছ গ'। গাইজ বৰ্তমান আমি মালিগাঁও পাম আৰু এতিয়া বিৰাট জাম লাগি আছে, এইফালেদি নাযাওঁ আমি অলপ এইফালেদি সোমাই যাম। বহুত জাম বহুতখিনি গৰম জামো বহুতখিনি জাম পালোঁ। এতিয়া অৱস্থা নোহোৱা হৈ গৈছে, আপোনালোকে দেখা পাইছে। ঠাণ্ডা খাই লৈ আৰু আমি যাত্ৰা আৰম্ভ কৰি আছোঁ, গতিকে চাই থাকক আৰু এতিয়া। চ' গাইজ ফাইনেলি আমি বৰ্তমান এতিয়া চিৰিয়াখানা আহি পাইছোঁ, গতিকে ভিতৰত এণ্ট্ৰি কৰোঁ, আপোনালোকক দেখুৱাই আছোঁ। চ' চাই থাকক, মই কেমেৰা বেক কৰি কিনে আপোনালোকক দেখুৱাই আছোঁ। চ' গাইজ বৰ্তমান এতিয়া টিকেট কাটিব গৈ আছোঁ। মজা এটা ভিউ আপোনালোকৰ মাজত, বহুত ধুনীয়া লাগিছে ভিউটো। বৰ্তমান আমাৰ টিকেট কটাৰ কাৰণে লাইনত থিয় হৈছে বৰ্তমান আছাম ষ্টেট জু, গতিকে টিকেট কাটি আপোনালোকক দেখুৱাই আছোঁ মই। চ' গাইজ ফাইনেলি ভিতৰত এণ্ট্ৰি কৰিলোঁ। এণ্ট্ৰি কৰি কিনে আপোনালোকক নেদেখুৱালোঁ, মানে অলপ প্ৰব্লেম হৈ আছিল, পিছত কৈ আছোঁ। গতিকে একফালৰ পৰা ষ্টাৰ্ট কৰি কিনে আপোনালোকক দেখুৱাই আছোঁ, কেমেৰা বেক কৰি কিনে। চ' চাই থাকক। চ' গাইজ এইবাৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ SBI হৰিণ। ঐ এটা কথা মাইণ্ড কৰিছা না, এই শিংকেইডাল একদম গাছৰ হেৰিৰ নিচিনা চোন, খুৱাই দিয়া নেকি? চ' গাইজ আমাৰ অসমৰ গৌৰৱ এইকেইটা আপোনালোকে বাকীখিনি নামখিনি নকম গমেই পাইছে অসমৰ গৌৰৱ বুলি কোৱাৰ লগে লগে আৰু এইফালে হৰিণ গড় আৰু হৰিণ একেলগে আছে মিলামিলি আছে দুৱৰে মাজত, মানে কি ইহঁতৰ সংসাৰত কাজিয়া নাই সেইকাৰণে একেলগে আছে। আগৰ নিচিনা চিৰিয়াখানাখনত মানে বস্তু নোহোৱা হৈছে, আপোনালোকে গমেই পায়। ইয়াতে কি আছে, পক্ষীগৃহ প্ৰৱেশ, ভালুক, ঘোং, তাৰপিছত কি টাইগাৰো এইফালে আছে, বাঘ। সো এইফালে বাঘ চাঘ আছে, অকণমান চাই আহোঁ।
গাইজ আহিছিলোঁ একো নাই গৰমো লাগিছে ভাগৰ লাগিছে আমাৰ এখেতৰ ভাল হৈছে অলপ এক্সাৰচাইজ হৈছে বাকী একো নাই মানে কি চাব লগা বস্তু নায়েই চ' আৰু যিখিনি বাৰু দেখুৱাই আছোঁ এনেই অলপ ঘূৰিব আহিলোঁ অলপ বতাহ চতাহ খালোঁ ভাল লাগিছে যিয়ে কি নহওক জেগাখিনি ভাল লাগিছে একো চাব লগা নহ'লেও মানুহবিলাকে কয় চিৰিয়াখানাত বুলি একো চাব লগা নায়েই মই মিছাই বুলি ভাবিছিলোঁ আজি আহি কিনে গম পালোঁ চ' কথাটো সঁচাই মিছাই নহয় আৰু সঁচায়ে লোকেশ্যনটো ভাল লাগিছে বেয়া নহয় বাট চাব লগা একো নাই চ' গাইজ এইবাৰ গৈ আছোঁ আমি বাঘ চাবলৈ চ' গাইজ ফাইনেলি আহি পালোঁ চ' গাইজ মানে কথাটো হ'ল গৰমো দিছে বহুত মানে বস্তুবিলাক গোটেইখিনি ভিতৰত আছে বাহিৰত অহা নাই সেইটোৰ কাৰণে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই চ' গাইজ এইবাৰ আপোনালোকৰ মাজত আহি আছে ভালুক বিৰাট ধুনীয়াকৈ বহি আছে একো প্ৰব্লেম নাই চ' গাইজ এইটো বগা ফুটুকি মানে বাঘৰ চানা কি মেকুৰী চ' গাইজ জংঘলৰ আটাইতকৈ বছ যোনজন একেবাৰে চবতকৈ ডাঙৰ ৰজা বনৰ বৰ্তমান আমি এতিয়া তাক চাবলৈ গৈ আছোঁ আপোনালোকে অকণমান দেখুৱাই দিওঁ বনৰ আটাইতকৈ ৰজা সিংহ চ' আপোনালোকৰ মাজত আহি আছে আমাৰ বনৰ ৰজাই টোপনি মাৰি আছে চ' গাইজ এইটোৱে হৈছে সিংহ শুই আছে গৰমৰ কথাটো ভাগৰ লাগছি ন কি দেখিছা সিংহ সেই বাহৰ তলত দুটা চ' গাইজ এই বোলে কিবা নীল গাই SBI নীল গাই এইকেইটা চ' গাইজ কেইটামান বস্তু চালোঁ মানে কি ইমানো ভালকৈ দেখা নাপায় ভিতৰত থাকে গৰমৰ কথা বাহিৰত অহা নাই সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাই প্ৰায়ভাগ মানে কি য'তে চাব যাওঁ ততে লিখা থাকে প্ৰৱেশ নিষেধ আহিলোঁ কি কৰিব তেতিয়াহ'লে আমি যদি চবতে প্ৰৱেশ নিষেধ লিখাই থাকে গতিকে বেছি দেৰি নকৰোঁ গৰমো লাগি আছে গতিকে কিবা অলপমান খাওঁ আৰু খাই লৈ কিনে আপোনালোকক আৰু যিখিনি পাৰোঁ অকণমান আৰু আধালৈকে আহিছোঁ যাই দেখুৱাই আছোঁ আৰু চাই থাকক বাকীখিনি দেখুৱাম যিখিনি পাৰোঁ চ' গাইজ হৰিণৰ লগত আৰু গড় পানীত চাওক তাৰ কি ধুনীয়া এটা ভিউ গাইজ আপোনালোকে কমেণ্ট কৰি জনাবচোন এইটো বস্তুটোৰ নামটো কি চুইমিং পুলত গা ধুই আছে বৰ্তমান গৰমৰ কথা বৰ ধুনীয়া ভিউ এইটো চ' গাইজ এইটো ঘৰিয়াল শুই আছে একদম মানে শাৰী শব্দ নাই আৰু সেনেকৈ শুই আছে এইবাৰ আপোনালোকক দেখুৱাবলৈ গৈছোঁ অজগৰ সাপ চ' গাইজ এইবোৰ কিবা নীলেজী গুম মেকুৰী সাপ গাইজ এই হৈছে জলপেহীয়া অজগৰ দেখুৱাই আছোঁ ওলাই দিছোঁ গাইজ এইখন হৈছে কোবৰা ইমান এটা চিনি নাপায় চ' গাইজ মানে কথাটো এনেকুৱা হ'ল ইয়াতে গোটেইকেইখন সাপ আছে অলৰেডি মানে মেইনলি কথাটো হ'ল কি মানে গ্লাছবিলাক লগোৱা আছে তো গ্লাছৰ কাৰণে ভালকৈ মানে কি জুম নহয় আৰু ভালকৈ ক্লিয়াৰলি দেখা নাযায় সেইটোৰ কাৰণে যিখিনি পাৰোঁ মই আপোনালোকক দেখুৱাই দিছোঁ গাইজ এইবিলাক হৈছে কাছ চানা সৰু সৰু এইবিলাক কাছ চানা দেখিছে আপোনালোকে গাইজ এইটো হৈছে সৰু ঘৰিয়ালৰ চানা
ডাঙৰ কাছো নাই ন ভাল লাগে শুনি মই সো গাইজ যদি ভিডিওটো চাই ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গতিকে মোবাইলতো বেছি চাৰ্জ নাই ইয়াতে মই ভিডিওটো সমাপ্ত কৰোঁ কাৰণ চাব লগা বস্তু আছিল অলপ কিন্তু ভালকৈ দেখা নাপায় গতিকে আমিও আৰু নাযাওঁ কাৰণ বস্তুবিলাক চিৰিয়াখানাত আজিকালি নোহোৱা হৈ গৈছে আপোনালোকে সকলো আটাইয়ে গমে পায় গতিকে ইয়াতে মই ভিডিওটো সমাপ্ত কৰিছোঁ সো